দুয়োজন ও ধর্ম থাকিব কিন্তু সেবন মুনিয়ে সেই আজ্ঞা পালন কৰা নাছিল। ফাৰজা গৰ্ভৱতী সময়ত ফাৰজাক মাৰি পেলাম, হাতী ভস্ম কৰিম বুলি হুংকাৰ দি আছিল। গতিকে সেই পিতৃ প্ৰভাৱ গৈ গৰ্ভত থকা সন্তানৰ তাত পৰিছে। আৰু দ্বিতীয়টো প্ৰশ্ন হ'ল সেই দস্যু ৰত্নাকৰ এৰাতিৰ ভিতৰত কেনেকৈ হ'ল জানে ৰাইজ? স্বামীয়ে যিমান অত্যাচাৰ নকৰক কিয় স্বামী সেৱা স্বামী ভক্তি মাতৃ কোনোদিনেই এৰি দিয়া নাছিল। স্বামী সেৱাৰ বাবে স্বামী ভক্তিৰ বাবে সেই দস্যু ৰত্নাকৰ দিন বাল্মীকি হৈছিল। হরে তোমার চরণে প্রেমানন্দে